Hello everyone. কেতিয়াবা তোমাৰ এনেকা হৈছে যে তুমি কোনোবা জায়গা এটাত গৈছা আৰু আন এজনো পাইছা যোনজন সেই জায়গাটোত গৈছে এতিয়া তোমালোকে সেই জায়গাৰ বিষয়ে কথা পাতিব ধৰা আৰু জায়গাটো যদি কোনোবা এক্সোটিক প্লেস হয় তেতিয়াহ'লেতো আৰু ভাল হয় নাই তোমালোক সেই জায়গাৰ বিষয়ে কথা পাতি অলপ দেৰি পিছতে কি দেখা কনভাৰসেশনটো একফালে গুচি যায় মানে ওৱান সাইডেড হৈ যায় এনেকৈ কিয় হয় আৰু কনভাৰসেশনটো যেতিয়া ওৱান সাইডেড হৈ যায় তেতিয়া আমি আমাৰ নিজৰ এক্সপিৰিয়েন্স আমি কি দেখিলোঁ কোন শ্বপিং মলত গ'লোঁ ক'ত কি খালোঁ কোনটো বটানিকেল গাৰ্ডেন গ'লোঁ কোনটো জুলজিকেল পাৰ্ক গ'লোঁ একফালৰ পৰা আমি ক'ত গ'লোঁ আমাৰ কি এক্সপিৰিয়েন্স হ'ল এইখিনি আমি কওঁ আৰু নিজৰ বিষয়ে কথা ক'ব পালে তো ক'বই নালাগে সময় কেতিয়া পাৰ হৈ যায় একো খবৰ নাথাকে আমাৰ কিন্তু এফালে চাবা আমি কথা পাতিছিলোঁ কি কাৰণে যে তেখেতে নিজৰ এক্সপিৰিয়েন্স শ্বেয়াৰ কৰিব আৰু মই মোৰ এক্সপিৰিয়েন্স শ্বেয়াৰ কৰিম কিন্তু হ'ল কি শ্বেয়াৰ কৰা জেগাত মই ক'লোহে আৰু তেখেত একো ক'বই নাপাল মানে তেখেত খালি শুনিলে মানে ইনডাইৰেক্টলি আমাক কি লাগিছিলে আমাক কথা শ্বেয়াৰ কৰিবলৈ বা কথা পাতিবলৈ মানুহ নালাগিছিল আমাক লাগিছিল কোনোবা এজন যোন আমাৰ কথা শুনিব কথা শুনা মানে আমাক লাগিছিল এটা অডিয়েন্স আমাক লাগিছিল আমি কোনোবা এনেকৈ এজন মানুহ যাক আমি নিজৰ এক্সপিৰিয়েন্স কৈ তেখেতৰ চকুত আমি যেনে এটা ইম্পৰ্টেণ্ট মানুহ বুলি ফিল কৰোঁ আমি সেই কথাখিনি এক্সপিৰিয়েন্সখিনি নিজৰ কাহিনীটো শ্বেয়াৰ কৰি আমি নিজকে ইম্পৰ্টেণ্ট বুলি ফিলো কৰিছিল তুমি নিজকে ইম্পৰ্টেণ্ট ফিল কৰা নিজৰ কথাখিনি কৈ ইম্পৰ্টেণ্ট ফিল কৰা এইটো কিবা আনইউজুৱেল ওৱান্স ইন আ ব্লু মুন নে একদম নহয় তুমি মই আমি মানুহবোৰ চব এনেকৈ আৰু আমাৰ কথা পতাৰ মূল উদ্দেশ্য এইটোৱেই যে আমাক এটা অডিয়েন্স আমাক কথা শুনা মানুহ লাগে আৰু যদি আমি এনেকুৱা এজন মানুহ পাওঁ যি আমাৰ কথা ইণ্টেণ্টলি শুনে তাৰ লগতো আমাক নিজৰ বিষয়ে নিজৰ ইণ্টাৰেষ্ট নিজৰ এক্সপিৰিয়েন্স নিজৰ পেশ্যনছবোৰক ক'বলৈ উৎসাহো দিয়ে তেতিয়া কি হয় আমি সেই মানুহজনক বিৰাটেই ভাল পাই যাওঁ আৰু কোনোবা যদি তেখেতৰ বিষয়ে আমি কওঁ কিবা আমি কি কওঁ এই মানুহজনৰ লগত কথা পাতি বৰ ভাল লাগে এই মানুহজন ইমান ভাল হেনহে তেনহে ভালেই গাওঁ খালি ভাল গুণেই গাওঁ এতিয়া তুমি হাৰ্ভাৰ্ডৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ ডিগ্ৰীও আনিব নালাগে এইটো দেখিবলৈ যে আমাৰ বিজনেছ অ'নাৰ্ছবোৰে বহুত এক্সপেঞ্চিভ ৰেণ্ডি ষ্ট'ৰ লয় গ্লাছ লগোৱা ডাঙৰ গ্লাছ লগোৱা ষ্ট'ৰ্ছবোৰ ইমানেই ধুনীয়াকৈ ডেক'ৰেট কৰে কি তাৰ আগেদি গ'লেই আমি তাত বস্তু লওঁ লাগে তাৰপিছত বস্তুবোৰো একদম কম দামত হোলচেলৰ পৰা আনে ভাল বস্তু কিন্তু লাষ্টত কি হয় চেলছ বয় বা চেলছ গাৰ্ড এনেকৈ থৈ দিয়ে যি কাষ্টমাৰ কি বিচাৰে তেখেতৰ কি প্ৰিফাৰেঞ্চ আছে কি ল'ব বিচাৰে কেনেকুৱা টাইপৰ ল'ব বিচাৰে সেই বিষয়ে একো নুসুধে খালি নিজৰ যি আছে নিজৰ কি ইচ্ছা নিজৰ কি ভাল পায় সেইখিনিক কাষ্টমাৰক ঠেলিবলৈ আৰু কাষ্টমাৰক দিবলৈ চেষ্টা কৰে আৰু সেনেকৈ কি হয় তেতিয়া কাষ্টমাৰ যদিও তাৰ পৰা বস্তু লয় কিন্তু সেই ষ্ট'ৰলৈ আকৌ কেতিয়াও নাযায় সেনেকাই মিছেছ হেনৰিয়েটা এজনী মাইকী মানুহ তেখেতৰ কাহিনী এটা স্পেচিয়েল চেলছত তেখেতে নিজৰ কাৰণে এটা কোট কিনিলে ঘৰত গৈ দেখা পালে যে সেই কোটটোৰ চিলাই অকণমান ফিচিকি আছে নেক্সট ডে তেখেতে ষ্ট'ৰলৈ লৈ গ'ল কোটটো এতিয়া যেতিয়া চেলছ গাৰ্লজনে সেই বস্তুটো দেখিলে চেলছ গাৰ্লজনে সেই ৱালৰ ফালে লিখা পোষ্টাৰটো ফালে
ইংগিত কৰি ক'লে যে এইটো চাওক স্পেচিয়েল চেলছৰ বস্তুবোৰ এবাৰ চেল কৰাৰ পিছত না ৰিফাণ্ড হয় না ৰিপ্লেচ কৰা হয় সেইকাৰণে আপুনি এইটো নিজে চিলাই ল'ব লাগিব এতিয়া মিছেছ হেনৰিয়েটে যিমানে তাইক বুজাইছে যে কিনোতে সেই বস্তুটো ফিজিকি আছে চেলছ গাৰ্লজনে একো পাত্তাই দিয়া এতিয়া গোটেই এই কাহিনীটো ষ্ট'ৰ মেনেজাৰৰ নটিছত আছে মিছেছ হেনৰিয়েটা যেতিয়া খঙতে ষ্ট'ৰৰ পৰা ওলাই যাওঁ আৰু কেতিয়াও ঘূৰি নাহোঁ বুলি যাবলৈ লৈছিলে মেনেজাৰজন তেখেতৰ ওচৰলৈ আহিলে আৰু ক'লে যে স্পেচিয়েল চেলছবোৰ ফাইনেলটো হয় কিন্তু সেইটো পলিচি ডেমেজ গুডছৰ কাৰণে এপ্লিকেবল নহয় সেইকাৰণে আপুনি যদি বিচাৰে আমি বস্তুটো ৰিপ্লেচ কৰি দিম বা ৰিপেয়াৰ কৰি দিম বা যদি পইচাও ঘূৰাই বিচাৰে বা ৰিফাণ্ড বিচাৰে আমি সেইটোলো এগ্ৰি কৰিব পাৰোঁ এতিয়া আপুনি নিজে চিন্তা কৰি চাওক সেই মেনেজাৰৰ সেই বিহেভিয়াৰৰ কাৰণে এটা পুৰণা কাষ্টমাৰ সেই দোকানত বাৰে বাৰে ঘূৰি গৈছিল নে সেইদিনাই তেখেতৰ লাষ্ট দিন আছে আজিকালি যিমান কোম্পানীবোৰ আছে যিমান FMCG কোম্পানীজ আছে বা যিবোৰ কোম্পানীয়ে কাষ্টমাৰ্ছৰ কাৰণে প্ৰডাক্ট বনায় তেখেতৰ সকলৰ এটা কমপ্লেইন নম্বৰ থাকে বা কাষ্টমাৰ কেয়াৰ নম্বৰ থাকে এতিয়া সেই নম্বৰবোৰত আমি যেতিয়া কল কৰোঁ আমি কি কওঁ আমি কমপ্লেইন দিওঁ গালি দিওঁ আৰু আমাৰ যিমান প্ৰব্লেম আছে চব দিওঁ এনেকৈ চেষ্টা কৰোঁ ক'বলৈ যে সেই প্ৰডাক্টটো লৈ আমাৰ লাইফে বৰবাদ হৈ গৈছে আৰু যদি তেতিয়া কাষ্টমাৰ কেয়াৰ এজেণ্টজনে আমাৰ প্ৰব্লেম আমাৰ গালি গোটেইখিনি ধুনীয়াকৈ শুনে আৰু আমাৰ প্ৰব্লেমটো বুজি পায় কি হ'ব আমাৰ কমপ্লেইন কৰাৰ পিছফালে এটাই উদ্দেশ্য আমি নিজকে ইম্পৰ্টেণ্ট ফিল কৰা আৰু যদি কাষ্টমাৰ কেয়াৰ এজেণ্টে আমাক ইম্পৰ্টেণ্ট ফিল কৰায় আমাক ইণ্টেণ্টলি শুনে 99%টো আমাৰ প্ৰব্লেম তেতিয়াই শেষ আৰু যদি প্ৰব্লেম থাকেও আমি সেইটো ধুনীয়াকৈ তেখেতৰ লগত মিলি জুলি সলভ কৰোঁ আৰু তাৰপিছত আমাৰ একো কমপ্লেইনো নাথাকে আইজেক মেক্ৰছন এজন বহুত ফেমাছ জাৰ্নেলিষ্ট যোনে ফেমাছ চেলিব্ৰিটিজবোৰৰ ইণ্টাৰভিউ লৈছিল তেখেতৰ মতে আমি অৰ্ডিনেৰী মানুহবোৰ ভালকৈ আমাৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যন বা আমাৰ ইম্প্ৰেশ্যন এটা বনাবই নোৱাৰোঁ কিয় আমি ভালকৈ নুশুনোৱে আৰু তেখেতৰ মতে ইম্পৰ্টেণ্ট মানুহবোৰে কথা কোৱা মানুহকে কথা শুনা মানুহ বেছি ভাল পায় কিন্তু আমি শুনো জানো আৰু সেইটো ইম্পৰ্টেণ্ট মানুহৰ কথাই আমাৰ ক্ষেত্ৰতো একেই আমি যোনে কথা শুনে তাৰহে কথা ভাল পাওঁ আৰু যিকোনো ভাল এবিলিটি নিচিনা লিচনিং স্কিলটো বহুত কম মানুহৰ আছে কিন্তু সেইটোৱে আমি বাকীবোৰ এবিলিটিৰ নিচিনা ডেভেলপ কৰিব পাৰোঁ উইথ টাইম তুমি যেনেকৈ কমিউনিকেশ্যন ক'ব পৰা শিকিব পাৰা কথা শুনিব পৰাও শিকিব পাৰি ৰিডাৰ্ছ ডাইজেষ্টৰ এটা পাব্লিকেশ্যনত পাব্লিছ হৈছিল Many call a doctor when in fact they need an audience. One of the most famous neurologists and psychoanalysis founder, Sigmund Freud, তেখেত এই ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যনৰ পিছৰ one of the greatest listener আছিল এজন মানুহে তেখেতৰ এই লিচনিং স্কিলছৰ বিষয়ে ডিছক্ৰাইব কৰি গৈছিল যে তেখেতৰ শুনা স্কিলছ ইণ্টেণ্টলি শুনা স্কিলছ তেখেতৰ চকুৰ মাইল্ড এণ্ড জিনিয়েল লুক তেখেতৰ ভইচৰ কাইণ্ডনেছ আৰু ছফ্টনেছ তেখেতৰ বডি লেংগুৱেজ আৰু গেষ্টাৰ্ছ বহুত কম মানে একো ডিষ্ট্ৰেকশ্যন নথকাকৈ শুনা এবিলিটি সেইটো তেখেতক ইমানেই ভাল লাগিল যে তেখেতে কেতিয়াও তেখেতক পাহৰিব নোৱাৰোঁ বুলি লিখিছিল and you have no idea what it meant to be listened to like that কোনোবাই যদি তোমাক ইণ্টেণ্টলি শুনে তুমি যদি কিবা এটা বস্তু বেয়াকৈ এক্সপ্ৰেছ কৰিছে তথাপিও তোমাক এপ্ৰিচিয়েট কৰে আৰু উৎসাহ দিয়ে those qualities
or in few men, and they are all gentlemen. যদি তুমি বিচাৰা যে মানুহে তোমাৰ পিঠিৰ পিছফালে কথা কয়, তোমাক এভইড কৰে, তেতিয়াহ'লে তাৰ চিক্ৰেট এটাই আছে. চিক্ৰেটটো চিক্ৰেট নহয়, একদম ইজি হয়. তুমি মানুহৰ কথাই নুশুনিবা. যদি কোনো কাৰোবাৰ লগত কথা পাতি আছে, তেওঁ যদি কিবা ক'বলৈ ধৰিছে, মাজতে কৈ দিবা. আৰু যদি নিবিচাৰা, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা. তাৰ লগতে ইণ্টেণ্টলি শুনিবাও. তুমি যদি ভালকৈ কথা ক'ব বিচাৰা, কথা শুনিব লাগিব. তুমি যদি ইণ্টাৰেষ্টিং হ'ব বিচাৰা, মানুহৰ প্ৰতি ইণ্টাৰেষ্টেড হ'ব লাগিব. মানুহবোৰৰ লগত কথা পাতোঁতে তেখেতসকলৰ বিষয়ে, তেখেতসকলৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে, তেখেতসকলৰ একমপ্লিছমেণ্টৰ বিষয়ে ক'বলৈ উৎসাহ কৰিব লাগিব. কিয়নো তুমি আৰু মই, আমি বেলেগৰ প্ৰতি ইণ্টাৰেষ্টেড নহয়, আমি নিজৰ প্ৰতি ইণ্টাৰেষ্টেড. সেইকাৰণে নেক্সট টাইম কাষ্টমাৰ কেয়াৰ ফোন কৰোঁতে যদি কাষ্টমাৰ কেয়াৰ এজেণ্টে ভালকৈ শুনে, যিমান প্ৰব্লেম আছে চব কৈ দিব. চাগে তোমাৰ কাৰণে আনলিমিটেড পেকো দি দিব. এইটো অলপ বেছি হৈ গ'লে এনেকুৱা নহয় বাৰু, নকৰিবা এনেকুৱা. আজিৰ কাৰণে ইমানেই. চ' be a good listener. Encourage others to talk about themselves. Thank you and Jai Hind.